লোৱাৰ আসামত বেছিভাগ মঞ্চতে কিন্তু ৰাভা দিৱসৰ দিনা হিন্দী গীত গায় আৰু মই নিজে দেখিছো দেই ৰাভা দিৱসত ইভেন ৱেষ্ট বেংগলৰ ছিংগাৰে আহি গান গাই থাকে তেনেকুৱা অনুষ্ঠান মই চাইছো গতিকে এইটো কোনো নতুন কথা নহয় সেইকাৰণে মই এটা কথা কওঁ সেই যিখন কমিটিয়ে অনুষ্ঠানখন পাতিছিলে নহয় তেওঁলোকৰ 100% ভুল নাই বিষয়টো যিহেতু ইমান ডাঙৰকে চৰ্চা হৈছে আৰু মানুহে যিহেতু তেওঁলোকক সমালোচনা কৰিছে কমিটিখনক হওক বা গায়কজনক আমাৰ সেই অঞ্চলৰ যিকোনো অনুষ্ঠানে এতিয়া তেনেকুৱা কাম কৰিব সাহস নাপাব বিশেষকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত যিটো অনুষ্ঠান হয় ৰাভা দিৱস তাত যাতে নেক্সট টাইম এনেকুৱা বাহুৱালি নহয় গতিকে মানুহে এটা ভাল এটা মেছেজ পাই গ'ল সেইটো কাৰণে মোৰ ভাল লাগিছে যিজন ছিংগাৰ আছিলে ফুকন বড়ো তেওঁক মই এটা কথা ক'ব খোজো আপুনি ইমানখিনি সচেতন হৈ থকা দৰকাৰ যে অনুষ্ঠান এখনত বহুত মানুহে মদত খাই থাকে মানুহৰ নিচা হয় গতিকে তেওঁলোকে হয়তো ক'ব পাৰে আপোনাক যে আপুনি কাপোৰ খুলি দিয়ক আৰু আপুনি হয়তো ভাবিব পাৰে যে মই তেওঁলোকক সন্তুষ্ট কৰো বা হয়তো কিবা খেলি মেলি হলে মোক পিছত পেমেন্ট নিদিব সেইকাৰণে হয়তো আপুনি কাপোৰ চাপোৰ খুলি দিছে কিন্তু এইটো কৰা একেবাৰে উচিত নহয় আৰু এজন সচেতন গায়ক হিচাপে আপোনাৰ এইখিনি জ্ঞান থকা উচিত যে ৰাভা দিৱসত কমচে কম এনেকুৱা ধৰণৰ বহুৱালি কৰা গান গাব একেবাৰে নাপায় ঠিক আছে গান গাবৰ মন আছে অসমীয়া গান গাওক ঠিক আছে আপুনি গোটেইখিনি গান আপুনি ৰাভা সংগীত নাগায় আপুনি বেলেগ গান গাওক ভাল ভাল গান ঢেৰ আছে জুবিনদাৰ গান গাওক জিতুলদাৰ গান গাওক ভূপেন হাজৰিকাদেৱৰ গান গাওক খগেন মহন্তদেৱৰ গান গাওক আৰু ঢেৰ গান আছে কিন্তু জিলেলে টাইপ ডিস্কো ডেন্সাৰ টাইপ হিন্দী গান গাব লগা কি আছে আপুনি শুনক কাপোৰ যে খুলিছে নহয় আপুনি আধা কাপোৰ খোলা নাই আপুনি কিন্তু পুৰা লেংটা হৈছে এইখিনি আপুনি জনা উচিত আপুনি যিজন বড়ো এজন ট্ৰাইবেল ক'ব গ'লে বড়ো জনজাতিটো খাটি অসমীয়া যিটো ভূমিপুত্ৰ বুলি কয় গতিকে আপুনি এজন ট্ৰাইবেল হয় আন এজন ট্ৰাইবেলক কি ধৰণে সন্মান দিব লাগে সেইখিনি জনা উচিত যিহেতু পিছফালে ফটো এখন লাগি আছে বিষ্ণু ৰাভাদেৱৰ ৰাভা দিৱস বুলি লিখা আছে গতিকে আপুনি বাহুল্যামী গান গোৱাটো উচিত নহয় নেক্সট টাইম যাতে কোনো গায়কে ৰাভা দিৱসৰ নিচিনা অনুষ্ঠানত এনেকুৱা ধৰণৰ বহুৱালি নকৰে কোনো আয়োজক কমিটিয়ে ৰাভা দিৱসৰ নিচিনা অনুষ্ঠানত যাতে এনেকুৱা ধৰণৰ বাহুল্যামী কৰিব নিদিয়ে কোনো গায়কক আৰু আয়োজকসকলক মই এটা কথা অনুৰোধ জনাওঁ আপোনালোকক হিন্দী গান লাগে বা বেলেগ গান লাগে তেতিয়াহ'লে আপোনালোকে বেক সাইডত যখন বেনাৰ লগাই নহয় লগে লগে চেঞ্জ কৰি দিব পাৰে বেছি পইচা খৰচা নহয় দুদিন আগৰ পৰা এটা ভিডিঅ' খুব সাৰ্কুলেট হৈ আছে ৰাভা দিৱসৰ ভিডিঅ' আৰু ভিডিঅ'টোত কাপোৰ চাপোৰ খুলি আধা উলংগ হয় গায়ক এজনে পাৰফৰ্ম কৰি আছে গান গাই আছে তাতে আৰু হিন্দী গান আই এম এ ডিস্কো ডেন্সাৰ এনেকুৱা টাইপৰ গান সামাজিক মাধ্যমত যেতিয়া দেখা পালে মানুহে খুব সমালোচনা কৰিছে নিউজ চেনেল যিখিনি আছে তেওঁলোকো সেই আয়োজক কমিটি আৰু গায়কজনক সমালোচনা কৰিছে এই যে প্ৰগ্ৰামটো যে হৈছে নহয় ৰাভা দিৱসৰ দিনা হিন্দী গান যে গাই আছে এইটো আজিৰ কথা নহয় ক'ব গ'লে লোৱাৰ আসামত বেছিভাগ মঞ্চতে কিন্তু ৰাভা দিৱসৰ দিনা হিন্দী গীত গায় কিন্তু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ বা মানুহৰ হাতে হাতে মোবাইল আছে বা নিউজ চেনেল বিলাকো খুব এক্টিভ সেইকাৰণে আমি ভিডিঅ' বিলাক দেখা পাইছো বা মানুহে সমালোচনা কৰিব সুবিধা পাইছে কিন্তু এনেকুৱা ধৰণৰ প্ৰগ্ৰাম অলৰেডি চলি আছিল যিখন কমিটিক আমি খুব সমালোচনা কৰিছো সেই কমিটিখনে কিন্তু নাজানে যে তেওঁলোকে পিছত এনেকুৱা গালি খাব কাৰণ তেনেকুৱা অনুষ্ঠান হৈয়ে থাকে আৰু যিখিনি সচেতন মানুহ আছে নহয় তেওঁলোকে কিন্তু কমপ্লেইন দিয়ে কিন্তু তেওঁলোকৰ কমপ্লেইন কেতিয়াও নুশুনে কাৰণ যিখিনিয়ে অনুষ্ঠানখন পাতে তেওঁলোক সৰু সৰু ল'ৰা তেওঁলোকৰ বুজা শক্তি কম আৰু মই নিজে দেখিছো দেই ৰাভা দিৱসত ইভেন ৱেষ্ট বেংগলৰ ছিংগাৰে আহি গান গাই থাকে তেনেকুৱা অনুষ্ঠান মই চাইছো গতিকে এইটো কোনো নতুন কথা নহয় সেইকাৰণে মই এটা কথা কওঁ সেই যিখন কমিটিয়ে অনুষ্ঠানখন পাতিছিলে নহয় তেওঁলোকৰ 100% ভুল নাই বিষয়টো যিহেতু ইমান ডাঙৰকে চৰ্চা হৈছে আৰু মানুহে যিহেতু তেওঁলোকক সমালোচনা কৰিছে কমিটিখনক হওক বা গায়কজনক আমাৰ সেই অঞ্চলৰ যিকোনো অনুষ্ঠানে এতিয়া তেনেকুৱা কাম কৰিব সাহস নাপাব বিশেষকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত যিটো অনুষ্ঠান হয় ৰাভা দিৱস তাত যাতে নেক্সট টাইম এনেকুৱা বাহুৱালি নহয় গতিকে মানুহে এটা ভাল এটা মেছেজ পাই গ'ল সেইটো কাৰণে মোৰ ভাল লাগিছে যিজন ছিংগাৰ আছিলে ফুকন বড়ো মই তেওঁক আগৰ পৰা চিনি পোৱা নাছিলো কিন্তু শেহতীয়াকৈ মই গম পালো যে তেওঁ বহুত জাগাত অনুষ্ঠান কৰে ক'ব গ'লে তেওঁ এজন প্ৰতিষ্ঠিত গায়ক তেওঁক মই এটা কথা ক'ব খোজো ঠিক আছে আপোনাক ৰাইজে মাতিছে কিন্তু আপুনি ইমানখিনি সচেতন হৈ থকা দৰকাৰ যে অনুষ্ঠান এখনত বহুত মানুহে মদত খাই থাকে মানুহৰ নিচা হয় গতিকে তেওঁলোকে হয়তো ক'ব পাৰে আপোনাক যে আপুনি কাপোৰ খুলি দিয়ক আৰু আপুনি হয়তো ভাবিব পাৰে যে মই তেওঁলোকক সন্তুষ্ট কৰো বা হয়তো কিবা খেলি মেলি হলে মোক পিছত পেমেন্ট নিদিব সেইকাৰণে হয়তো আপুনি কাপোৰ চাপোৰ খুলি দিছে কিন্তু এইটো কৰা একেবাৰে উচিত নহয় আৰু এজন সচেতন গায়ক হিচাপে আপোনাৰ এইখিনি জ্ঞান থকা উচিত যে ৰাভা দিৱসত কমচে কম এনেকুৱা ধৰণৰ বহুৱালি কৰা গান গাব একেবাৰে নাপায় ঠিক আছে গান গাবৰ মন আছে অসমীয়া গান গাওক ঠিক আছে আপুনি গোটেইখিনি গান আপুনি ৰাভা সংগীত নাগায় আপুনি বেলেগ গান গাওক ভাল ভাল গান ঢেৰ আছে জুবিনদাৰ গান গাওক জিতুলদাৰ গান গাওক ভূপেন হাজৰিকাদেৱৰ গান গাওক খগেন মহন্তদেৱৰ গান গাওক আৰু ঢেৰ গান আছে কিন্তু জিলেলে টাইপ ডিস্কো ডেন্সাৰ টাইপ হিন্দী গান গাব লগা কি আছে আপুনি শুনক কাপোৰ যে খুলিছে নহয় আপুনি আধা কাপোৰ খোলা নাই আপুনি কিন্তু পুৰা লেংটা হৈছে এইখিনি আপুনি জনা উচিত আৰু ফুকন বড়োক মই এটা কথা ক'ব খোজো আপুনি যিজন বড়ো এজন ট্ৰাইবেল ক'ব গ'লে বড়ো জনজাতিটো খাটি অসমীয়া যিটো ভূমিপুত্ৰ বুলি কয় গতিকে আপুনি এজন ট্ৰাইবেল হয় আন এজন ট্ৰাইবেলক কি ধৰণে সন্মান দিব লাগে সেইখিনি জনা উচিত যিহেতু পিছফালে ফটো এখন লাগি আছে বিষ্ণু ৰাভাদেৱৰ ৰাভা দিৱস বুলি লিখা আছে গতিকে আপুনি বাহুল্যামী গান গোৱাটো উচিত নহয় নেক্সট টাইম যাতে কোনো গায়কে ৰাভা দিৱসৰ নিচিনা অনুষ্ঠানত এনেকুৱা ধৰণৰ বহুৱালি নকৰে কোনো আয়োজক কমিটিয়ে ৰাভা দিৱসৰ নিচিনা অনুষ্ঠানত যাতে এনেকুৱা ধৰণৰ বাহুল্যামী কৰিব নিদিয়ে কোনো গায়কক আৰু আয়োজকসকলক মই এটা কথা অনুৰোধ জনাওঁ
আপোনালোকক হিন্দী গান লাগে বা বেলেগ গান লাগে তেতিয়াহ'লে আপোনালোকে বেক চাইডত যিখন বেনাৰ লগাই নহয় লগে লগে চেঞ্জ কৰি দিব পাৰে, বেছি পইচা খৰচা নহয়। ঠিক আছে, দিনত ৰাভা দিৱস হৈ গ'ল, ৰাতি 12টাৰ পিছত আপোনালোকে যেতিয়া হিন্দী গান গাব নহয় বেক চাইডৰ বেনাৰখন চেঞ্জ কৰি দিয়ক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যাতে সন্মান যাতে হানি নহয়। ধন্যবাদ। জয় আই অসম।